শিশুসকলক কেনেকৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় অকণমান দেখাই দিছে আচাৰ্যহঁতে। তাৰে আপোনালোকক অকণমান দেখাই দিম, চাই যাওক ভিডিঅ'টো। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्, मा कश्चित् शांति शांति शांति। বন্ধু বান্ধৱীসকল, এয়া বিদ্যালয়ৰ ফুলবোৰ দেখিছেনে? কি সুন্দৰকৈ ফুলি আছে। সেয়েহে অকণমান আপোনালোককো শ্বেয়াৰ কৰি দিলোঁ। বান্ধৱীসকল, এয়া দেখিছেনে বৰষুণৰ পানী। এয়া এজোপা মই ৰুইছোঁ। ইয়াত গৰৈ মাছ, কাৱৈ মাছ সকলো পায় দেই। খালি আহোঁতে বহাই দিবি গৈছোঁ কি হ'ল? বন্ধু বান্ধৱীসকল, এয়া অভিভাৱক ডক্টৰ দেখাবলৈ যাওঁতে কণ কণ শিশু কেইটামানক দেখিলোঁ। সেয়েহে তেওঁলোকক দেখাই দিছোঁ। উপাসনা চুতীয়া, বহুত ভাল নাম দেই। উপাসনা নামটো বহুত লাকি নাম হয়। এইফালে কণমানিটি ছোৱালী নে ল'ৰা? কি নাম? দীপিকা বৰুৱা। দীপিকা বৰুৱা। এইফালে
ভাইটিটো নয়নমণি নয়ন মল্লিক। অঁ, এয়া অভিনৱৰ জুৰিয়াই বুলিব পাৰি সকলোকে, সেইকাৰণে অকণমান উঠাই দিছোঁ। অঁ ভণ্টিৰ নামটো কোৱাচোন, কি আছিলে? চাহিদা বেগম। ধুনীয়া নাম দেই। এইফালে চাওঁ, নাম দিব্যাংশ দত্ত। দাইল আৰু চাউল মিলালা, এফালে দাইল আৰু এফালে চাউল দেই। দুইখিনি হাতেৰে মিহলাই দিয়া ধুনীয়াকৈ। প্ৰথমতে দুইখিনি হাতেৰে মিহলাই লোৱা চাউল। মিহলাই দিয়া। এনেকৈ কৰি মিহলোৱা, এনেকৈ মিহলাই দিয়া। দিয়া বাচিবা দেই। এতিয়া দাইল কোনটো, চাউল কোনখিনি কোৱাচোন? এইটো কি হয়? এইটো দাইল, এইটো চাউল। অঁ, চাউলখিনি ইয়াত থোৱা, দাইলখিনি ইয়াত থোৱা। অঁ, এয়া বাচিছে ধুনীয়াকৈ দেই। গায়ত্ৰী ধুনীয়া হৈছে। অভিশ্ৰুতি ধুনীয়া হৈছে দেই পূৰা।